লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি শলমাৰী গাঁও পঞ্চায়তৰ উদ্যোগত থলুৱা আৰু পৰম্পৰাগত খেল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি আমাৰ পঞ্চায়তৰ ওচৰৰ স্কুলসমূহক নিমন্ত্ৰণ কৰি অনাত সকলো ল'ৰা ছোৱালীয়ে আহি এটা উৎসাহ উদ্দীপনা জগাইছে আহি আমাক এই খেল প্ৰতিযোগিতাত। ইয়াত মুঠতে 6বিধ খেলৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। এঠেঙীয়া দৌৰ প্ৰতিযোগিতা, কুকুৰা যুঁজ প্ৰতিযোগিতা, বেজীত সূতা ভৰোৱা প্ৰতিযোগিতা, ৰছী টনা খেল আৰু টেকেলি ভঙা, লগতে বস্তা দৌৰ প্ৰতিযোগিতা। আটাইতকৈ এতিয়া আমোদজনক খেলটো আমাৰ ইতিমধ্যে শেষ হৈ গৈছে, কুকুৰা যুঁজ আৰু বস্তা দৌৰ প্ৰতিযোগিতা। বস্তা দৌৰ প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ধৰণে অংশগ্ৰহণ কৰিছে আৰু খুব ভাল লাগিছে। বিশেষকৈ আমাৰ এই অঞ্চলৰ গাঁৱলীয়া অঞ্চলসমূহত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইমান ধুনীয়াকৈ আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি খেলত অংশগ্ৰহণ কৰিছে, আমি সঁচাকৈ বৰ উৎসাহিত হৈছোঁ আৰু আনন্দিত হৈছোঁ। আমাৰ লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী উপলক্ষে আমাক চৰকাৰী নিৰ্দেশ মতে আমাৰ পৰম্পৰাগত বা থলুৱা খেলসমূহ, বিশেষকৈ 6বিধ খেল আমাক পাতিবলৈ নিৰ্দেশ দিছিলে। সেই মৰ্মে আজি আমি পঞ্চায়তে খেলসমূহ অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ ওচৰে পাঁজৰে বিভিন্ন শিক্ষানুষ্ঠান আদিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আমাৰ 2খনমান খেল হৈ গৈছে, বস্তা দৌৰ আৰু কুকুৰা যুঁজ, আৰু বাকী আৰু 4খন খেল আমি আৰম্ভ কৰিব বাকী আছে। আৰু প্ৰতিযোগীসকলৰ উৎসাহ উদ্দীপনা দেখি আমি সঁচাকৈ ভাল লাগিছে, আনন্দিত হৈছোঁ।